ভীষণ ব্যস্ত উজনিৰ আলহী আহিব ছাগলী মাংস বনাম আৰু মাছ ফ্ৰাই হৈ আছে মাছ ফ্ৰাই কৰি আছোঁ তাৰপিছত এয়া ব্ৰইলাৰ ফ্ৰাই এইটো দেৰিকৈ হ'ব অকণমান বনাই আছোঁ ধেমাজিৰ পৰা আলহী আহিছে কোন আলহী অলপ পিছত দেখাম দেই এয়া আমাৰ একেলগে হৈ আছে মাংস মাছ আৰু এয়া দালি তেল মৰা হৈছে দালি মাংসৰ কালাৰটো ভাল হৈছে নে অৱশ্যে দেই আপোনালোকেতো সদায় মোক দেখি থাকে হয়নে এতিয়া মই মোৰ আইনাখন আপোনালোকক দেখুৱাই দিম দেই আইনা এখন আহিছে ধেমাজিৰ পৰা খুব মৰমৰ বন্ধু আমি অনলাইন বন্ধু যে এই অনলাইন বন্ধু দিনেশ আৰু তেওঁৰ ভিডিঅ' প্ৰথম দেখি পেলাই মই এই কমেডি খুহুতীয়া ভিডিঅ' বনাবলৈ প্ৰেৰণা পাইছিলোঁ তেওঁলোক দুইজন আহিছে সহল ধৰ্মণীও আহিছে আৰু আমাৰ স্নিগ্ধ আহিছে স্নিগ্ধৰাগ খুব ধুনীয়া ল'ৰা মৰম লগা আজি আমাৰ অতিথি গতিকে মানে আশীৰ্বাদ কৰিব আৰু এই দুই হালক আমাৰ বহুত দিনৰ হেঁপাহ এটা আজি পূৰ্ণ হ'ল আজি যে লগ পালো মানে আজি প্ৰথম অহা যেন লগা নাই মানে আগৰ বহুত দিনৰ আগৰ চিনাকি যেন 10 বছৰ মানৰ চিনাকি আমাৰ চিনাকিও বহুত বছৰৰ নহয় ন চিনাকিও একদম খুব কম তাকে এতিয়া মানে মিষ্টাৰ বেচেৰাটো ৰাইজনো চিনি পায় আজি ঘৈণীয়েকজনীয়েহে গম পাব দেখাত যে বেচেৰা টাইপ নালাগে আৰু দেই অন্তৰে কানাইও জমনি মানে অন্তৰে কান্দে একো নহয় আমাৰ মানে পাকঘৰটো বেছিভাগ ময়ে চলাওঁ এয়া আমাৰ পাকঘৰ ডিপাৰ্টমেণ্টটো বেছিভাগ ময়ে চলাওঁ এই হেৰি আদা দিবলৈ হ'লে মোক মাতি দিবা আদা কাটি থোৱা আছে এয়া আমাৰ মৰমৰ স্নিগ্ধৰাগ তুমি কোন শ্ৰেণীত পঢ়া কোন ক্লাছ 1ত বা ধুনীয়া ল'ৰা নাই হ'ব এয়া আমি কামত লগাই দিলো দেই এদিনীয়া আলহী আলু কাটিবলৈ লগাইছো বেয়া চেয়া নাপাব আৰু দাইদেউক নধৰিব এয়া আলু মানে গোটা ভাজি হ'ব দেহা এয়া আৰাম কৰি আছে আমাৰ পৰা আমাৰ ডিৰেক্টৰ চাহাব আজি সভাৰ কপাল মোৰ কপাল এয়া ফুলিয়ে আছে আলহী আহিবৰ কাৰণে আলহী বাহিৰত বহি আছে আলহীক এনেকুৱাকৈ দিম আমালৈ অলপ থৈ ল'ম নতুন আলহী ন গোটেইখিনি খাই দিব পাৰে সেইকাৰণে আমালৈ অকণমান চাইড কৰি দিম তাৰপিছত উলিয়াই দিম নক'ব আকৌ দেই আলহীক গোটেইখিনি দি নিদিওঁ পায় খাই দিব অথনিয়ে আলু কাটিবলৈ লগালো এতিয়া বাঢ়িবলৈ লগাইছো চাওক কিমান ঘৰুৱা এদিনীয়া চিনাকি কিন্তু ইমান কামত লগাইছো মানুহজনী মই কামত নলগালেহে বেয়া পাওঁ কষ্ট দি দিছো দেই উপায় নাই আৰু এতিয়া এই উলিয়াই দিছো আৰু ভাগে ভাগে তাৰমানে উলিয়াই দিয়া অৰ্থ এইটোৱেই যে ষ্টক সিমানেই ষ্টক সীমিত গতিকে মানে দেহাই আমাক খাই বৈ সি ফ্লেট তাৰপিছত আজৰি তাৰপিছতে এতিয়া আমি খাবলৈ লৈছোঁ সমস্ত আইটেমখিনি উলিয়াই দিয়া হৈছে নিজৰ বুলি বৰপিয়াত এতিয়া উপায় নাই একোৱে বনোৱা নাই এতিয়া তাকে এয়া ইমান সোপানো কেলে বনাব লাগে কিন্তু ফ্ৰেমত লৈছোঁ আৰু একেবাৰে বা সেইকাৰণে আমিও এটা কথা কওঁ বোলে হেৰি যিমান লাগে খাই লওক গোটেইখিনি অঁতাই দিছোঁ আৰু নুখুজিব এয়াই আৰু দেই দিয়া আৰম্ভ কৰা মৰমৰ দিনেশ গোস্বামী ডাঙৰীয়া আজি আমাৰ ঘৰত
পদাৰ্পণ কৰিছে, পদধূলা আগবঢ়াইছে। তেখেতক যৎপৰো নাস্তি সুদূৰ ধেমাজিৰ পৰা তেখেতক যৎপৰো নাস্তি মানে যিকণ পাৰিছোঁ আৰু আপ্যায়ন নহয় আপ্যায়ন কৰা হৈছে। এনেই নিমখ চিমখ চোকা হৈছে নেকি বাৰু পহু? মই এতিয়ালৈকে নিমখ খোৱাই নাই, মই কিচমিচ খাই আছো এতিয়া। মিঠা পাইছে মানে আপুনি পোলাও বনাইছে। হয় হয় হয়। বাকী মাংসত নিমখ জোখৰ আছে, সকলোখিনি ভাল হৈছে ধুনীয়াকৈ। খালি বেঙেনাকণো ভাল লাগিছে। বেঙেনাটো মই দিয়াত ভাল বাৰু। ভাজিটো ভাল লাগিছে। ভাজিটো ভাল লাগিছে। তাৰপিছতে সেয়া এতিয়া এখেতে কিচমিচ খাই ভাল পাইছে। মানে যিবিলাক কিচ আমি মিছ কৰি থাকোঁ সেইবিলাকে কিচমিচ দিয়ে। ধন্যবাদ। চিন্তা কৰিলে হয় হয় তাকে এতিয়া বিয়া পতাৰ পিছত কিচমিচে খাব লাগিব দিয়া। বেলেগ কিচমিচ কৰি থাকিলে মই লৈছোঁ আৰু কৃষ্ণ প্ৰথম আহিছে দুইজনকে কিবা এটা সৰু সুৰাকে। ইছ ৰাম, আপোনালোকে আহিছে ইমান দূৰৰ ধেমাজিৰ পৰা যে ইমান দূৰৰ পৰা আহিছে আমাক মৰম বিচাৰি, বহুত ভাল লাগিছে। আমাক দিব লাগিব। আৰু দেখাই কি পালা এতিয়া? চকলেট আৰু ৰেকেট কক এটাও পাইছে। খুব ভাল লাগিলে। মানে এনেকুৱা লাগিছে মানে আমি যেন 10 বছৰমানৰ আগতে ভাল বন্ধু আছিলো, মাজতে হেৰাই গলো, আকৌ এতিয়া লগ পাইছো এনেকুৱা লাগিছে। সদায় মোবাইলত দেখি থকা মানুহজন যে আজি একদম অন্তৰত তাকে ওচৰৰ পৰা পাইছো, চুবলৈ পাইছো। একেলগে ভাত খাইছো। চবতকে ভাল লগা কথাটো হৈছে পৃথিৱীত অকল ময়ে ভুক্তভোগী নহয়। আৰু এনেকুৱা হৈছে কেতিয়াবা আপোনালোকক মানে শুনাম কাহিনীটো। এখেতসকলৰ লাভ ষ্টৰী, আমাৰ লাভ ষ্টৰী, আৰু এখেতসকলৰ প্ৰফেশ্যন, আমাৰ প্ৰফেশ্যন প্ৰায় একে গৈছে হয়নে? লাইফৰ ষ্ট্ৰাগল। আজি আমি বহুত কথা পাতিলো। ষ্ট্ৰাগলখিনিও একদম একেই, মাজত আমাৰ যি ঘটিছে তেওঁলোকৰো একেই ঘটি গৈ আছে। চেম হৈছে মানে কাহিনীবিলাক। ভাল লাগিলে দেই। আৰু বিশেষকে ইমান খুৱাইছে আমি আৰু নাখাওঁ বুলি কৈ গৈছো। একোৱে নাই খোৱা। বহুত খায়। বহুত খোৱা মানুহ লাগে ন, নহলে এনেই বজাৰ কৰা হয়। আৰু কিছুমান মানুহে কয় যে নেখাওঁ এওঁলোকে তেনেকে নাই কোৱা, খাওঁ নিজে লৈছে খাইছে। দেখিছে নহয়, নিজে বাঢ়িবলৈ দিছো, আলু কাটিবলৈও দিছো। মই মানে কাম কৰিব নিদিলেহে বেয়া পাওঁ। এতিয়া বাচনখিনিও ধুম বুলি কৈছিলে, মোলো নালাগে ইমানখিনি হলে বেয়া লাগিব ন। ঠিক আছে, আজিলে বাই বাই। এতিয়া বিদায় দিলো ন, ইয়াতে বিদায় দিছো আৰু বাই বাই। আকৌ লগ পাম। এবাৰ ধেমাজিত লগ পাম, আমাৰ তালৈ যাব। এবাৰ ধেমাজি চুমু এটা দিছো তোমাক। বাই বাই। হৈছে না? হৈছে